আজিৰ ৰেচিপিটো বনাবলৈ মোক এইকেইটাৰ প্ৰয়োজন হ'ব। মই আপোনালোকক দেখুৱাই লৈছোঁ কি কি প্ৰয়োজন হ'ব। এইটো পটল, এইটোত এটা ডিম, এটা কণী হয়, সেইটো বিলাহী, সেইটো লাগিব। তাৰপিছত এতিয়া ইয়াতে লাগিব সেইখিনি গোটেই ইয়াতে ৰেডি কৰি থৈছোঁ। এতিয়া জলকীয়া 3টা লৈছোঁ আৰু লচুন আদা আৰু পালে পিঁয়াজ, এটা কণী আৰু পটল আৰু 1 চামুচ ডাঙৰ চামুচৰ জোখৰ অলপ বেছি। আৰু এনেকুৱা মই বিলাহী আৰু এই চব্জিবোৰৰ পটলৰ গুটিটো মই এনেকৈ বাতিত উলিয়াই ল'লোঁ আৰু বিলাহীটো সৰুকৈ কাটি ল'ম আৰু পিঁয়াজ সেইটো। এতিয়া চব ৰেডি হৈ গৈছে। এতিয়া মই বনাব লৈছোঁ আৰু এইটো অলপ বেচন, সৰু চামুচৰ জোখৰ নিমখ অলপ লৈছোঁ, কেঁচা জলকীয়া আৰু বিলাহী কাটিলোঁ। ইফালে পিঁয়াজ দুটা কাটিছোঁ পিঁয়াজ। তাৰপিছত সেইটো জলকীয়া আৰু লচুন আদা এইকেইটা মিক্স কৰিলোঁ। তাৰপিছত এইটো পটলৰ গুটিটো হয় আৰু সিফালে পটলকেইটা মই চামুচেৰে এনেকৈ গুটিখিনি গুচাই ল'লোঁ। এতিয়া মই ডিমটো উলিয়াই ল'ম এটা বাতিত। তাৰপিছত সেইটো ধুনীয়াকৈ মিক্স কৰি আপোনালোকক দেখুৱাই আছোঁ। মই এনেকৈ ডিমটো বাতিত উলিয়াই ল'লোঁ। এতিয়া গোটেই ইয়াতে আৰু এনেকুৱা মই বিলাহী আৰু এই চব্জিবোৰৰ পটলৰ গুটিটো মই এনেকৈ বাতিত উলিয়াই ল'লোঁ আৰু বিলাহীটো সৰুকৈ কাটি ল'ম আৰু পিঁয়াজ সেইটো। এতিয়া চব ৰেডি হৈ গৈছে। এতিয়া মই বনাব লৈছোঁ আৰু এইটো অলপ বেচন, সৰু চামুচৰ জোখৰ নিমখ অলপ লৈছোঁ, কেঁচা জলকীয়া আৰু বিলাহী কাটিলোঁ। ইফালে পিঁয়াজ দুটা কাটিছোঁ পিঁয়াজ। তাৰপিছত সেইটো জলকীয়া আৰু লচুন আদা এইকেইটা মিক্স কৰিলোঁ। তাৰপিছত এইটো পটলৰ গুটিটো হয় আৰু সিফালে পটলকেইটা মই চামুচেৰে এনেকৈ গুটিখিনি গুচাই ল'লোঁ। এতিয়া মই ডিমটো উলিয়াই ল'ম এটা বাতিত। তাৰপিছত সেইটো ধুনীয়াকৈ মিক্স কৰি আপোনালোকক দেখুৱাই আছোঁ। মই এনেকৈ ডিমটো বাতিত উলিয়াই ল'লোঁ। এতিয়া গোটেই ইয়াতে এতিয়া মই পটলখিনি এটা কৰি দি যাম। পটলৰ চব্জি এতিয়া ৰেডি হৈ গ'ল। মই এতিয়া বাতিত চাৰ্ভ কৰিম। এইটো মোৰ পটলৰ ৰেচিপিটো চব্জিটো ৰেডি হৈ গ'ল আজি আৰু এনেকৈ খাই চাবচোন যদি আপোনালোকে এনেকৈ খোৱা নাই। খাবলৈ বৰ টেষ্টি হয় আৰু মোৰ পটলৰ চব্জিটো ৰেডি হৈ গ'ল। পটলৰ ৰেচিপিটো ৰেডি হৈ গ'ল। যদি আপোনালোকে এনেকৈ খোৱা নাই তেতিয়াহ'লে এনেকৈ খাই চাব আৰু বহুত টেষ্টি হয়। যদি মোৰ ভিডিঅ'টো চাই কেনে এতিয়া এনেকৈ মই বস্তুবোৰ চব ৰেডি কৰি দিলোঁ আৰু মই পটলটোত মিশ্ৰণখিনি ইয়াতে ভৰালোঁ। তাৰপিছত এইটো এনেকৈ ভাজিম। এতিয়া এইটো বেচনত ধুৱাই সিফালে কেৰাহী পাতি থৈছোঁ। কেৰাহী গৰম হৈ গ'ল। মই এতিয়া অলপ তেল ঢালি দিম, মিঠাতেল। কেৰাহীত তেল গৰম হৈ গ'ল। এতিয়া মই বস্তুখিনি এটা এটাকৈ দিবলৈ চেষ্টা কৰিছোঁ। এনেকৈ বেচনত ধুৱাই এটা এটা কৰি এনেকৈ পটলখিনি তেলত দিছোঁ।
পটলখিনি অলপ অলপকৈ সিজি আহিছে, মই কেইটামান কৰি দিছোঁ আৰু সিফালে সিজিছে, এনেকৈ সিজি আছে। কেইটামান হৈ গ'ল আৰু কেইটামান দি দিছোঁ। মই এতিয়া